ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল। আজি ছেটাৰডে স্কিন এণ্ড হেয়াৰ কেয়াৰত আপোনালোকক মই দুটা ছুপাৰ ফুডৰ বিষয়ে ক'ম, যি দুটা ব্যৱহাৰ কৰি মই পষ্ট প্ৰেগনেঞ্চি যি চুলি সৰা আৰু ছাল ঋক্ষ হোৱাৰ সমস্যা তাৰ পৰা উপশম পাইছোঁ। আপোনালোকে ব্যৱহাৰ কৰিব সকলোৰে যোনে এই সমস্যাটো পাইছে। এয়া চিয়া চিডছ, মই গোটেই ৰাতিৰ বাবে 1 চামুচমান চিয়া চিডছ পানী দি তিয়াই ৰাখিছোঁ আৰু কেইটামান আলমণ্ড গোটেই ৰাতিটোৰ বাবে তিয়াই ৰাখিছোঁ। পিছদিনাখন ৰাতিপুৱা আপোনালোকে খালী পেটতো খাব পাৰে বা এগিলাচ পানী খোৱাৰ আধা ঘণ্টামানৰ পাছত এইটো বাদামকেইটা চুবাই খাব, বাকলি গুচাইও খাব পাৰে বা নুগুচোৱাকৈও আপোনালোকে খাব পাৰে। খাই পেলাই আপোনালোকে দিনজোৰা সতেজ অনুভৱ কৰিব। ছাল চুলি যি সৰা সমস্যা আপোনালোকে কেইদিনমান ব্যৱহাৰ কৰিলেই ই অভ্যাসত পৰিণত হ'ব। আৰু দেখিব কোৰিয়ানসকলে সাধাৰণতে এই যি চিয়া চিডছটো তেওঁলোকৰ অপৰিহাৰ্য সৌন্দৰ্য চৰ্চাৰ অপৰিহাৰ্য অংগ আৰু কোৰিয়ানসকলৰ সৌন্দৰ্য গোটেই বিশ্বতে পৰিচিত। গতিকে আপোনালোকেও চিয়া চিডছ, যিটো আমি অসমীয়াত টুকমা বুলি কওঁ, যুগ যুগ ধৰি টুকমা ব্যৱহাৰ কৰি আহিছে। বৈদিক যুগৰ পৰাই টুকমাৰ ব্যৱহাৰ সকলোৱে কৰে যদিও আমি বৰ্তমান সময়ত ইয়াৰ বিষয়ে ভালদৰে জনা নাছিলোঁ, কিন্তু এতিয়া ইয়াৰ বহুল প্ৰয়োগ হৈছে। আপোনালোকে এই টুকমাটো অলপ তিয়াই থৈ পেলাই ব্ৰেকফাষ্টতো অন্তৰ্ভুক্ত কৰিব পাৰে। এনেদৰে মই ৰাতি তিয়াই থৈ প্ৰতিদিনাই ৰাতিপুৱা খাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা মোৰ থাকি যায়, সপ্তাহত 3 দিন হ'লেও মই খাওঁ। আৰু খাই পেলাই মই চুলি সৰা সমস্যাটো, চুলি মোৰ নাইকিয়াই হৈ গৈছিলে, উপশম পাইছোঁ। আপোনালোকে কেইদিনমান কৰিলে অভ্যাসত পৰিণত হ'ব। ব্ৰেকফাষ্টত আপোনালোকে ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰে, ফ্ৰুট ডিজাৰ্টত ইয়াক ব্যৱহাৰ কৰিব পাৰে বা কৰ্ণফ্লেক্সৰ লগতো ইয়াৰ এচামুচ দি পেলাই খাব পাৰে। য'তেই ইয়াক দিয়ে ইয়াৰ সুফল আপোনালোকে পাব। ফ্ৰেণ্ডছ, আজি শনিবৰীয়া ছাল চুলিৰ সৌন্দৰ্যত ইমানেই। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।